যে বিপদৰ সময়ত কেতিয়াও হাগ্ৰামা মহিলাৰীয়ে কেতিয়াও মানুহক সুদা হাতে উভতিব নিদিয়ে। আজি মই নিজ চকুৰে দেখিলোঁ, নিজেৰে দেখিলোঁ। গতিকে এইটো ভাল লাগিলে যে হাগ্ৰামা মহিলাৰীয়ে আহি ইমান মানুহক সহায় কৰিছে। ঐতিহাসিক ঘটনা যে যি সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ভোট বিচাৰি আহে কিন্তু বানপানীৰ সময়ত নাহে। হাগ্ৰামাদাই আমাৰ ইয়াত ভোট বিচাৰি নাহে কিন্তু বানপানীৰ সময়ত আহে। সেই ডিফাৰেঞ্চটো আমি বুজি পাব লাগিব। সঁচা কথা যে আমাৰ অন্তৰৰ যিটো টান যে যেতিয়াই মানুহ বিপদত পৰিছে আপাৰ আছামত BTCৰ পৰা তেখেত আহি উপস্থিত হৈছেহি। এনে সুদাহাতে হোৱা নাই। 10,000খন বিচনা চাদৰ লৈ আহিছে, 10,000খন আঁঠুৱা লৈ আহিছে, 10,000টা মানে আপোনাৰ ফেনাইলৰ বটল লৈ আহিছে, 10,000টা ব্লিচিঙৰ পেকেট লৈ আহিছে। আপুনি নিজে ভাবক যে তেখেতে নিজে গৈ পানীত সাঁতুৰি নাদুৰি কেনেকৈ গৈ মানুহক সহায় কৰি আহিলে। তাৰ পাছত আকৌ তেখেতে দুটা কথা দি গৈছে যে ইয়াৰ 2খন বা 3খন গাঁও ৰিহেবিলিটেট কৰি দিব, 1 নম্বৰ। আৰু 2 নম্বৰ কথা দিছে যে মলীয়া ভেটাৰ যিটো মথাউৰি, সেই মথাউৰিটো 13 কিলোমিটাৰ তেখেতে বন্ধাবৰ কাৰণে চৰকাৰৰ লগত ব্যৱস্থা কৰি দিব। তো এনেকুৱা এজন মই ভাবোঁ যে মহানুভৱ, এনেকুৱা এজন লিডাৰ যিজনে নিজৰ অঞ্চলৰ সমস্যা নোহোৱাৰ পাছতো সেই অঞ্চলৰ সমস্যাটোক নিজৰ বুলি ভাবি লৈ যি ধৰণে আগবাঢ়ি আহিলে তাৰ কাৰণে মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু ভৱিষ্যতে তেখেত আৰু বেছি ডাঙৰ লিডাৰ হওক, গোটেই অসমক নেতৃত্ব দিয়ক, তাক মই আশা প্ৰকাশ কৰিছোঁ। অলপ আগতে মই কৈছোঁ সমগ্ৰ অসমত আমাৰ চিফ ছাৰ সদায় মানুহৰ দুখত সমভাগী হয়। মানে মই সদায় শুনি আছিলোঁ